ৰাতিপুৱাই পতাত চাটনি পিচিব লগা হ'ল। ইমান চাটনি খাবলৈ মন গৈছিলে, নাৰিকলৰ চাটনি খাই খুব ভাল লাগে নহয় বাৰু। আৰু সেয়াই, আৰু কালি যে ইমান প্ৰসাদ থাকি গৈছিলে, প্ৰসাদবোৰ কি কৰোঁ কি নকৰোঁগৈ বোলো, সেয়াই বোলে অকণমান বুটকেইটা বাচি পিনে সেই তিতাকেৰেলা ভাজিত দি দিলোঁ। আৰু সেয়া নিয়ৰো গা ধুই কৰি আহিলে, নিজে কাপোৰ কানি পিন্ধিছে। তাৰপিছত এয়া নাৰিকল প্ৰসাদ কেইটামান দিছোঁ, নাৰিকল বেছিকৈ দিছোঁ, পিঁয়াজ আদা নহৰু। তাৰপিছত নাৰিকলৰ চাটনিটো খাই খুব ভাল লাগে নহয়নে বাৰু। আৰু এয়া মান ধনিয়া। তাৰপিছত উপায় নাপায় কাৰেণ্টটো গুচি গ'ল জানেনে। মই ভাবিছিলোঁ যে মিক্সিতে দি দিম, নাৰিকলটো মানে পটাত পিচিবলৈ বৰ কষ্ট হয়, কিন্তু কাৰেণ্টটো গুচি গ'ল, উপায় নাপায় আকৌ পটাতে পিচিব লগা হৈছে। এনেকৈ নাৰিকলৰ চাটনিটো খাই খুব ভাল লাগে। তাৰপিছত আকৌ অলপ বনাইছিলোঁ দাইল, প্ৰসাদৰ দাইল, মানে চব প্ৰসাদৰ আইটেমে বনাইছোঁ। আৰু এই চাটনিখিনিত কেঁচা মিঠাতেল অকণমান দি দিছোঁ। কেঁচা মিঠাতেল দিলে